হেল্ল', আজি আমি সৰু সৰু কিছুমান প্ৰগ্ৰেম লিখিবলৈ শিকিম। এতিয়া প্ৰগ্ৰেম লিখিলে কি লাভ? যেনেকে মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে প্ৰগ্ৰেমিং কৰিহে আচলতে কম্পিউটাৰ যিটো শিক্ষা সেইটো হ'ল আপোনাৰ প্ৰগ্ৰেমিং। বাকী এনেই নোট মানে কিবা ৱৰ্ডত কিবা লিখিব জনা, কিবা ফটোশ্বপ, পেইণ্ট এইবিলাক কম্পিউটাৰ শিক্ষা নহয়। এইবিলাক জাষ্ট কম্পিউটাৰ চলাব জানা। কম্পিউটাৰ চলাব জনা আৰু কম্পিউটাৰ শিক্ষা দুইটা কথা বেলেগ। এতিয়া আমি যেতিয়া প্ৰগ্ৰেমিং কৰিব যাম, মানে কি আমি কিছুমান টাইম কনজিউমিং, বেছি সময় লগা কাম আমি মিনিটত, ছেকেণ্ডতে আমি কৰি দিব পাৰোঁ প্ৰগ্ৰেমিং জানিলে। কেনেকৈ কৰিম তাকে এতিয়া দেখাম। অ'কে, প্ৰথম কথা হ'ল আমি প্ৰগ্ৰেমিং কৰিবৰ কাৰণে আমাক কি লাগিব? প্ৰগ্ৰেমিং কৰিবৰ কাৰণে আমাক বেলেগ বেলেগ প্ৰগ্ৰেমিং কৰিবৰ কাৰণে বেলেগ বেলেগ ছফ্টৱেৰ দৰকাৰ হ'ব পাৰে। যেনেকে এপ বনাবৰ কাৰণে আমাৰ উইণ্ডোজ কি বুলি কয়, উইণ্ডোজ এপ, iOS এপ, ইফালে এণ্ড্ৰইড এপ, তাৰ কাৰণে বেলেগ বেলেগ ছফ্টৱেৰ থাকে। এতিয়া আমি যিহেতু প্ৰগ্ৰেমিং শিকিম, গতিকে আমাক কোনো নতুন ছফ্টৱেৰ প্ৰয়োজন নাই। পিছত আমি সেইবিলাকো মই শিকাম। এতিয়া প্ৰথম আমি যেতিয়া কডিং শিকিব যাম, সকলোৰে লেপটপ বা ডেস্কটপতো গুগল ক্ৰমটো আছেই। গতিকে গুগল ক্ৰমটো খুলি ল'লে হ'ল। এয়া গুগল ক্ৰমটো খুলিলোঁ। ইয়াতে যিকোনো এটা খালী জেগাত ৰাইট ক্লিক কৰক আৰু একেবাৰে শেষৰ অপশ্যনটো হ'ল ইনস্পেক্ট। এইটো ইনস্পেক্টটো ক্লিক কৰিলে হ'ল। তেতিয়া এনেকে এটা নতুন ছাইডত নতুনকৈ এটা খোল খাব। এইটো আমি এনেকে ডাঙৰ কৰিও ল'ব পাৰোঁ, ইয়াতে ড্ৰেগ কৰি, বা সুবিধাজনক হ'ব কি ইয়াতে তিনিটা ডট দেখিছে, এই তিনিটা ডট, এয়া এই ডট তিনিটাত ক্লিক কৰিলে প্ৰথম যিটো অপশ্যন আছে আনডক টু ছেপাৰেট উইণ্ড', এইটো ক্লিক কৰি দিয়ক। তেতিয়া এইটো এটা নতুনকৈ এটা উইণ্ড' খোল খাই গ'ল। ইয়াতে গৈ কনচোল, এই কনচোল অপশ্যনটো ক্লিক কৰি দিলে হ'ল। ঠিক আছে। এতিয়া আমাৰ এনেকা এটা খালী, ইয়াতে আমি আখৰ লিখিব পাৰিম। আমি ইয়াতে প্ৰগ্ৰেমিং কৰিম। ঠিক আছে। তো কেনেকে প্ৰগ্ৰেমিং কৰিবলৈ আমি শিকিম, সেইখিনি গম পোৱা হ'ল। এতিয়া প্ৰথমতে আমি কি কৰিম? ঠিক আছে, প্ৰথমতে আমি 1ৰ পৰা 100লৈকে লিখিম। হা, 1ৰ পৰা 100লৈকে। আমি প্ৰথমতে 1ৰ পৰা 100লৈ লিখিম। অ'কে। ইয়াতে ষ্টাৰ্ট কেতিয়াৰ পৰা কৰিম? আমি ষ্টাৰ্ট ক'ৰ পৰা? 1ৰ পৰা। ষ্টাৰ্ট ইকুৱেল টু 1 হ'ল। এতিয়া এণ্টাৰটো দবাব নালাগে। এণ্টাৰৰ সলনি চিফ্ট আৰু এণ্টাৰ, এই দুটা, প্ৰথমতে চিফ্টটো ধৰি লওক আৰু তাৰপিছত এণ্টাৰ কীটো দবাওক। তেতিয়া এইটো এটা মানে পিছৰ লাইনলৈ গুচি যাব। অকলে এণ্টাৰ দবালেও প্ৰব্লেম নাই, কিন্তু তেতিয়া আকৌ এটা নতুন নতুন লাইন এনেকৈ আহি থাকিব আৰু এইটো এনেই প্ৰয়োজন নাই। গতিকে ষ্টাৰ্ট ইকুৱেল টু 1 দি তাৰপিছত চিফ্ট কি প্লাছ এণ্টাৰ কি, এই দুটা একেলগতে কীবৰ্ডত দবাওক। হ'ল। ষ্টাৰ্ট ইকুৱেল টু 1, চিফ্ট ধৰিলোঁ, এণ্টাৰ দবালোঁ, পিছৰ লাইনত গুচি আহিল ইয়াত। তাৰপিছত আমি ক'লৈকে লিখিম? 100লৈকে। এণ্ড ইকুৱেল টু 100, আকৌ চিফ্ট ধৰি এণ্টাৰ। এতিয়া এই শাৰীটো হয়তো বুজি নাপাব পাৰে, কিন্তু লাহে ধীৰে 2-এদিনতে বুজি পাব। এতিয়া আমি I ইকুৱেল টু, আইটো জাষ্ট এটা নেম, IJKABCD যিকোনো ল'ব পাৰে। I ইকুৱেল টু ষ্টাৰ্ট। ঠিক আছে। তাৰপিছত ষ্টাৰ্টৰ পৰা আমি আৰম্ভ কৰিম। হ'ল।
ক'লৈকে আৰম্ভ কৰিম? লেছ দেন ইকুৱেল টু এণ্ড আৰু i ইকুৱেল টু i প্লাছ 1। এইটো লিখা কেইবাটাও পদ্ধতি আছে। এইটো মই পিছত আপোনালোকক দেখাম। সদ্যহতে বুজি পাবৰ কাৰণে আমি লিখিছোঁ যে i ইকুৱেল টু i প্লাছ 1। এইটো ব্লেংক স্পেচ থাকিবও পাৰে, নাথাকিবও পাৰে। হ'ল। মানে ইয়াৰ অৰ্থটো হ'ল কি, আমি ষ্টাৰ্টৰ পৰা আৰম্ভ কৰিম। ষ্টাৰ্টটো কি? 1। তাৰপিছত আমি ক'লৈ যাম? লেছ দেন ইকুৱেল টু, মানে 1ৰ পৰা 100লৈকে আমি যাম আৰু i ইকুৱেল টু i প্লাছ 1, মানে 1 কৈ আমি গৈ থাকিম। হ'ল। এতিয়া আকৌ চিফ্ট ধৰি এণ্টাৰ দবাই দিলে হ'ল। চিফ্ট ধৰি এণ্টাৰ। console.log। console.log কি কৰিব? আমাক আখৰখিনি দেখুৱাই দিব। হ'ল। console.log আমি i কৰিলোঁ। বাছ ইমানেই। এই 1টা 2টা 3টা 4টা লাইন। এই 4টা লাইন। এতিয়া চিফ্ট এণ্টাৰ কৰিব দৰকাৰ নাই, ডাইৰেক্ট এণ্টাৰ দবাই দিলে হ'ল। এণ্টাৰ। এইখিনি আহিল সংখ্যাখিনি। আপোনাৰ 1ৰ পৰা 100লৈকে আহিল। 1ৰ পৰা 100লৈকে লিখিবৰ কাৰণে আমাক কি কৰিব লাগিলে? মাত্ৰ আমি 4টা লাইন লিখিব লগা হ'ল। ঠিক আছে। এতিয়া হয়তো ক'ব যে আমি লিখিম 1ৰ পৰা 100লৈকে 4টা লাইন, ইয়াত কেইবাটাও আখৰ লিখিবলগীয়া হ'ল। ঠিক আছে। এতিয়া কেনেকৈ প্ৰগ্ৰেমিঙে হেল্প কৰে মই তাকে দেখাম। অ'কে, প্ৰথমতে আমি এইখিনি ক্লিয়াৰ কৰি লওঁ, মোহাৰি লওঁ। মোহাৰিবৰ কাৰণে কি কৰিব লাগে? ওপৰত এইটো যে আছে ক্লিয়াৰ কনচোল, এইটো ক্লিক কৰি দিলে হ'ল, নাইকিয়া হৈ যাব। আৰু আমাৰ কীবৰ্ডৰ যি আপোনাৰ লেফ্ট এৰ', ৰাইট এৰ', আপ এণ্ড ডাউন এৰ' আছে ন, তাৰ আপ এৰ'ডাল দবাই দিলে হ'ব। তেতিয়া আমি আগতে যিখিনি লিখিছিলোঁ সেইখিনি ইয়াত নিজে নিজে আহিব। কপি নকৰিলেও হ'ল। মই আপ এৰ'ডাল দবালোঁ, এইখিনি আহিল। এতিয়া আমি কি কৰিম? 1ৰ পৰা 100লে নহয়, আমি 1ৰ পৰা 1000লৈ লিখিম। তাৰ কাৰণে কি কৰিব লাগিব? জাষ্ট এটা শূন্য মই বহাই দিলোঁ। এণ্টাৰ। 1000লৈকে লিখিল। এইটো 1ৰ পৰা 1000লৈ। ক'ৰ পৰা আৰম্ভ কৰিছে? 1ৰ পৰা আৰম্ভ কৰিছে। 1ৰ পৰা 1000লৈ। হ'ল। গতিকে 1ৰ পৰা 100লৈ লিখিবলৈ আমাৰ যিমান সময় লাগিল, 1ৰ পৰা 1000লৈ লিখিবলৈ আমাৰ একে সময় লাগিল। আকৌ মই ক্লিয়াৰ কৰিছোঁ। আপ এৰ'ডাল দবাই দিলোঁ। এতিয়া 1000 সলনি নহয়, আমি বোলে 1ৰ পৰা 2000লৈকে লিখিম। 1ৰ সলনি 2 লিখি দিলে হ'ল। এণ্টাৰ দবাই দিম। তলত লিখি আছে এয়া 700 2000। হ'ল। 1ৰ পৰা 2000। কিবা মিছ যাব নেকি? একো মিছ যোৱা নাই। গতিকে 2000। এয়াই হ'ল প্ৰগ্ৰেমিঙৰ শক্তি। লিখিব মাত্ৰ একেকেইটা লাইনে, কিন্তু গোটেইখিনি কাম 1ৰ পৰা 10ৰ কাৰণে লিখিবলৈ যিমান সময়, 1000লৈ লিখিবলৈ, 2000লৈ, 10000লৈ লিখিবলৈ একে সময় লাগিব। ঠিক আছে। এইটো হ'ল, আমি এতিয়া কি কৰিলোঁ? আমি 1ৰ পৰা 100লৈকে, আমি 1ৰ পৰা 1000লৈ লিখিলোঁ। হ'ল। এতিয়া আমি কি কৰিম? নহয়, আমি অযুগ্ম সংখ্যাখিনি লিখিম। মানে 1, তাৰপিছত 3, তাৰপিছত 5, 7, এনেকৈ আমি 99লৈকে লিখিম। মানে 100লৈকে যিখিনি অযুগ্ম সংখ্যা আছে, এয়া হ'ল 1, 3, 5, 7, 99। কাৰেক্ট? এতিয়া অযুগ্ম সংখ্যাখিনি লিখিবৰ কাৰণে আমি কি কৰিব লাগিব? মই দেখাই আছোঁ। আকৌ মই ক্লিয়াৰ কৰি লওঁ বুজি পাবৰ কাৰণে। আপ এৰ'ডাল দবাই দিলোঁ। এইখিনি আহিল। এইটো আমাৰ এনটো কেতিয়ালৈকে? 100লৈকে। ঠিক আছে। 1ৰ পৰা 100লৈকে। আমি কি কৰিম? অযুগ্ম সংখ্যাখিনি লিখিম। গতিকে 1ৰ লগত কি হ'ব বস্তুটো? যদি চাই 1ৰ পৰা 100লৈকে লিখিবলৈ হ'লে কি হয়? 1, আৰু 1ৰ লগত আৰু এটা 1 যোগ কৰিলোঁ, 2 হ'ল। 2ৰ লগত এটা 1 যোগ কৰিলোঁ, 3 হ'ল। 3ৰ লগত এটা 1 যোগ কৰিলোঁ, 4 হ'ল। তেনেকৈ গৈ 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 আমি 100 পালোগৈ। ঠিক আছে। গতিকে ইয়াত এইটো i ইকুৱেল টু i প্লাছ 1, সেই বস্তুটোৱে তাকে বুজাইছে। হ'ল। এতিয়াহ'লে আমি অযুগ্ম সংখ্যাখিনিৰ কাৰণে কি কৰিব লাগিব? কি কৰিব লাগিব? 1। 1ৰ লগত আমি 2 যোগ কৰিব লাগিব।
তেতিয়া কি হ'ব ৩, ৩ৰ লগত ২ যোগ কৰিব লাগিব ৫, ৫ৰ লগত ২ যোগ কৰিলে ৭, তেনেকে গৈ 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 আমি পামগে ৯৯। কাৰেক্ট? গতিকে আমি এই ১টোৰ সলনি আমি ইয়াত ২ লিখি দিলে মোৰ মতে আহিব লাগে। ঠিক আছে? আমি এতিয়া এণ্টাৰ দবাম, এণ্টাৰ। আহিছেনে? ৯৯, ৯৭, ৯৫, ৯৩, ৯১, ৯৯লৈকে। ক'ৰ পৰা? ১ৰ পৰা। ১, ৩, ৫, ৭, ৯, ১১, ১৩। গতিকে অযুগ্ম সংখ্যাখিনি আহিল। অযুগ্ম সংখ্যাখিনি আহিবৰ কাৰণে আমি কি কৰিলো? জাষ্ট এটা ১ৰ সলনি ২ লিখি দিলো। কাম শেষ। কিমান সহজ প্ৰগ্ৰেমিং ন? গতিকে এতিয়া যদি কয় না না হেৰি এই যুগ্ম সংখ্যাখিনি লাগে। ১ৰ পৰা ১লৈ যুগ্ম সংখ্যা কি হ'ব? যুগ্ম সংখ্যা হ'লে ক'ৰ পৰা আৰম্ভ হ'ব? ২ৰ পৰা আৰম্ভ হ'ব। ২। ২ৰ লগত কি যোগ কৰিব লাগিব? ২ যোগ কৰিব লাগিব। ৪। ৪ৰ লগত ২ যোগ কৰিলে ৬। ৬ৰ লগত ২ যোগ কৰিলে ৮। তেনেকে গৈ 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 আমি ক'ত পামগে? ১০০ পামগে। ঠিক আছে? গতিকে ইয়াত আমি কি কৰিম? মই এতিয়া আপ এৰ'ডাল দবাই দিছো। এইটো। আমি ষ্টাৰ্ট ক'ৰ পৰা কৰিম? তেতিয়াহ'লে ২ৰ পৰা ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰিলো ২। বাছ। এতিয়া মই এণ্টাৰ দবাম, এণ্টাৰ। আহিল ১৯৮, ৯৬, ৯২, ৯০, ৮৮। ক'ৰ পৰা আহিলে? ২, ৪, ৬, ৮, ১০, ১২। আহিল নে? আহিল। গতিকে আমাক আমি কিমান সলনি কৰিলো? জাষ্ট এটা এটা সংখ্যা, এটা এটা সৰু, তাতে আমাৰ যি লাগে আহি আছে। এইটোৱে হ'ল প্ৰগ্ৰেমিং। ঠিক আছে? ত' কেনেকুৱা লাগিল প্ৰগ্ৰেমিঙৰ বেচিক? কেনেকে আমি ইমান সহজ ন? বুজি পাবলৈও সহজ এনেকুৱা। গতিকে আমি এইখিনি বুজি পাবলৈ যত্ন কৰক। পিছত নেক্সট ভিডিঅ'ত ইয়াৰ পিছত আমি নিউ এটা বনাম। ঠিক আছে? ত' আজিলৈ বাই বাই।